আজি একদম বিশেষ এখন ঠাইত লৈ আহিছোঁ আহি কিনে দেখি কিনে ভাল লাগিছে সেইকাৰণে আপোনালোকক এটা বিশেষ বস্তু দেখাম যিটো অসমত যে বিহুৰ আগতে পদূলিয়ে দেখুৱা পোৱা হৈছিল পদূলিয়ে সকলোতে দেখুৱা পোৱা হৈছিল সেই দেখি কিনে মই আজি পদূলিতে দেখা পালোঁ এটা ঘৰত ৰাস্তা কাষতে কাপোৰ বৈ থকা সেইকাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে আগতে বিহুৰ সময়ত এমাহৰ আগতে গামোচা চাদৰ মেখেলা তুলিবৰ কাৰণে সকলো ঘৰে দেখুৱা পোৱা হৈছিল আজিকালি এইবিলাক দেখিবলৈ নাই কিন্তু তথাপি মই আজি দেখিলোঁ গাঁও এখনত আহিছিলোঁ মই ফুৰিবলৈ কাৰণে গাঁও এখনত ফুৰিব আহোঁতে পটককৈ দেখুৱা পালোঁ সেইকাৰণে আপোনালোককো মই সেই জাগাটো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ সেইকাৰণে আপোনালোকক দেখুৱাওঁ আহচোন দেখুৱাই দিওঁ আহা এইটো চাওকচোন কি বস্তু আগতে কিন্তু বিহু টাইমত এইটো পদূলিয়ে দেখুৱা পোৱা গৈছিল সকলো ঘৰতে দেখুৱা পোৱা গৈছিল বাতিকাৰা পদূলিয়ে দেখা পাইছিল চাদৰ মেখেলা গামোচা এনেকুৱা বনোৱা দেখুৱা আজিকালি কিন্তু দেখিবলৈ নাই এইটো আপোনালোকে জানে কি বস্তু ঠিক আছে এইটো তাঁতশাল আপোনালোকেও জানে আছে কিন্তু আজি দেখিবলৈ নাই আধুনিক যুগত ঘৰে নাই কিন্তু আজি বিশেষ দেখুৱা পোৱাৰ কাৰণে আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি বিহু আহি পাই আছে এতিয়া এইটো হ'ল বিহুৰ গামোচা লগাই আছে ঠিক আছে আজি বিহুৰ আগত দেখুৱা পোৱাৰ লগে ভাল লাগি কিনে আপোনালোকক শ্বেয়াৰ কৰিম বুলি হয়নে এই ভিডিঅ'টো বনালোঁ ঠিক আছে তাৰ লগতে আৰু এটা বিশেষ বস্তু দেখা পাইছোঁ আপোনালোকক বিহুৰ আগে এইটো বহুত প্ৰয়োজনীয় বস্তু সেইটো বস্তুটোকো আপোনালোকক মই এটা শ্বেয়াৰ কৰিম ঠিক আছে এই বস্তুটো আছে এই বস্তুটো কোনে চিনি পায় এই বস্তুটো কোনে চিনি পায় বিহুৰ আগে বহুতো প্ৰয়োজনীয় ঘৰে আগতে দেখুৱা পোৱা গৈছিল কিন্তু আজিলৈকে দেখিবলৈ নাই এইবিলাক আপোনালোকে কি নাম বুলি কয় আপোনালোকে ক'ব পাৰিব ন মই জনামতে ইয়াৰ নামটো ঢেঁকী বুলি কোৱা হয় তাঁতশাল আৰু এইবিলাক তামোল পাণ আৰু লগতে এইটো চাওক ঢেঁকী এইবিলাকে হৈছে আচল অসমীয়া ঘৰৰ পৰিচয় মই এখন তামোল পাণ মুখত আৰামছে ভৰাই লওঁ ঠিক আছে